তো সৰু কৰি লোৱা হৈছিল মই অলপ পৰিকল্পনাটো আৰু অলপ ডাঙৰ কৰিম বেংগল ফ্লৰিকানৰ সংৰক্ষণৰ কাৰণেও এটা প্ৰকল্প এটা বিটিআৰৰ ফালৰ পৰা কৰা হৈছে তাৰো আজি শুভ উদ্বোধন হ'ল বাক্সা জিলা প্ৰশাসন আৰু বিটিআৰৰ উদ্যোগত এনৰেগাৰ জৰিয়তে 107টা মডেল অংগনবাদী কেন্দ্ৰ বনোৱা হৈছে বাক্সা জিলাৰ বাবে তাৰো আজি শুভ উদ্বোধন হ'ল দৰাচলতে ককলাবাৰী কৃষি ফাৰ্মখনত মোৰ অহাৰ বহু দিনৰ পৰা ইচ্ছা আছিলে ফাৰ্মখন চোৱাৰ বাবে ইয়াত 6000 বিঘা মাটি আছে মোৰ মনত ইচ্ছা আছে ইয়াত এটা ডাঙৰ প্ৰকল্প কৰাৰ বাবে বিটিআৰৰ লগত আমি কথা বতৰা পাতি ইয়াক কেনেকৈ এটা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি লৈ যাব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিম আজি কি ক'ব স্যাৰ ভোগালী বিহুত অসমৰ ৰাইজক শুভেচ্ছা জনাইছোঁ খালি মই ৰাইজক এটাই কথা ক'ম যে যোৱাকালিও প্ৰায় 4000 মানুহ কোভিডত এফেক্টেড হৈছে আজি প্ৰধানমন্ত্ৰীয়েও জৰুৰীভাৱে মুখ্যমন্ত্ৰীসকলৰ লগত সভা এখন দিছে 4:30 বজাত কাৰণ দেশত কোভিড আৰু বঢ়াৰ সম্ভাৱনা প্ৰকট কৰা হৈছে সেইবাবে উৰুকাৰ আনন্দ লওঁতে অলপ যাতে কোভিডৰ প্ৰটোকলবিলাকো আমি ৰাখোঁ তাৰ বাবে মই অনুৰোধ কৰোঁ বহু সংগঠনে আপোনাৰ মন্তব্যক সমালোচনা কৰিছিলে ভাষণত ক'লে যে কোভিড প্ৰটোকল সন্দৰ্ভত কি আপুনি প্ৰত্যুত্তৰ দিব সংগঠনসমূহে জাতিটোক আৱেগিক কৰে সকলোৱে নহয় যিকেইটাই কৰিছে প্ৰথম কথা যে মোৰ বিৰুদ্ধেতো যুঁজ হ'ব পাৰে কোভিডৰ বিৰুদ্ধে কেনেকৈ যুঁজ হ'ব এইটোতো মইতো চব কৰিব পাৰোঁ কিন্তু কোভিডকনো মই মনাব নোৱাৰোঁ যে আপোনালোকে কোভিডক আজি বিহুৰ দিন আছে গতিকে কোভিডটো নাহিব সেই কামটোতো মই কৰিব নোৱাৰোঁ মোৰতো পাৱাৰৰ বাহিৰত এটা ধৰি ল'লোঁ সকলোৱে বিহুৰ আনন্দ উৎসৱ উদযাপন কৰিলে ৰাতি ভেলাঘৰত থাকিলে এটা কোভিডো সোমালে বেমাৰী কাক কৰিলে অসমীয়া যুৱকক বেমাৰী কৰিলে গতিকে সেই সংগঠনবিলাকে অসমীয়া যুৱকক বেমাৰী কৰাটো বিচাৰে নেকি গতিকে আচল অসম প্ৰেমী কোন যোনে অসমীয়া যুৱকসকলক নিৰোগী কৰি ৰাখিব খুজিছে আৰু অসম বিৰোধী কোন যোনে বিহুৰ নামত আৱেগ কৰি অসমীয়া যুৱকসকলক ৰোগী কৰিব খুজিছে আক্ৰান্ত কৰিব খুজিছে গতিকে ৰাইজে অসম বিৰোধী আৰু অসম প্ৰেমীৰ কথাটো বুজি পাব তাৰপিছত কৈছে 1 জানুৱাৰী তাৰিখে কোভিড আছিল 90টা আজি কোভিড আছে 3500 দুইটা দিনৰ মাজত তুলনা হ'ব পাৰে নেকি আৰু 1 জানুৱাৰীও যোনে উদযাপন কৰিছে তেওঁলোকোতো অসমীয়া মানুহে আছিলে 1 জানুৱাৰীটো বন্ধ কৰিলে ক'ব আমাক কিয় উদযাপন কৰিব নিদিলে বিহুৰ দিনাখন ক'ব আমাক বিহু কিয় পাতিব নিদিলে দুৰ্গা পূজা কৰিলে ক'ব দুৰ্গা পূজা কিয় বন্ধ কৰিলে কিন্তু আমিতো কোনো নিজৰ কিবা আনন্দৰ কাৰণে এইবোৰ নকৰোঁ আমাৰো ভাল লাগে নেকি কিন্তু যেতিয়া ৰাইজৰ স্বাস্থ্যৰ কথা আহে তেতিয়া কিছুমান সিদ্ধান্ত ল'ব লাগে আৰু যদি আমি সিদ্ধান্ত নলওঁ বস্তু হাতৰ পৰা ওলাই গ'লে লকডাউন দিব লাগে লকডাউন দিলে দুখীয়া মানুহবিলাকৰ জীৱনত অসুবিধা হয় সেইকাৰণে চৰকাৰক ৰাইজে সহযোগিতা কৰিব লাগে অসমৰ ৰাইজে বহুত সহযোগিতা কৰি আছে কিন্তু কিছুমানৰ দেখিছে যে একো ইছ্যু নাই তাৰ মাজতে ইছ্যু বনাব লাগে কেনেদৰে সাজু আছে চৰকাৰ আগৰ দিনত কোভিডৰ বিৰুদ্ধে কোভিড এইবাৰ যোৱাবাৰ প্ৰথম ঢৌত আমাৰ কোভিড হায়েষ্ট হৈছিল এটা দিনত 2000 মান পৰৱৰ্তী ঢৌত আমাৰ হায়েষ্ট কোভিড হ'ল 6400 এইবাৰ এটা দিনতে কোভিডে 20000 চুবগৈ কিন্তু পজিটিভ এটাই হৈ আছে যে হস্পিটেলাইজেশ্যনটো বঢ়া নাই গতিকে যেতিয়ালৈকে হস্পিটেলাইজেশ্যনটো বঢ়া নাই কোভিড বাঢ়িলেও আমি চিন্তা কৰিব নালাগে কিন্তু যদি হস্পিটেলাইজেশ্যন বাঢ়ে তাৰমানে গুৰুতৰ যদি ৰোগী আমি দেখা পাওঁ তেতিয়া আমি কিছু ব্যৱস্থা ল'ব লাগিব বা আজিতকৈ টান ব্যৱস্থা ল'ব লাগিব সেইকাৰণে হস্পিটেলাইজেশ্যনটো নবঢ়াৰ কাৰণে আমি এতিয়াও বহুত বেছি কিবা ৰেষ্ট্ৰিকশ্যনৰ কথাটো চিন্তা কৰা নাই কাৰণ যিমান পাৰোঁ জীৱন আৰু জীৱিকা দুইটাকে আমি ৰক্ষা কৰিব লাগিব স্যাৰ বিহুৰ সময়ত গৰুখুটিৰ পৰা আপোনালৈ উপহাৰ দিয়া আহিছে ভাষণ সন্দৰ্ভত ক'লে চাওক ৰাতিপুৱাই গৰুখুটিৰ পৰা খোৱা বস্তু আহিছে আৰু গৰুখুটিয়ে এতিয়া এটা কৃষি ক্ষেত্ৰত আমি স্বাৱলম্বী হোৱাৰ এটা আদৰ্শ হিচাপে থিয় দিছে মই এবাৰ আমাৰ বিধায়কসকলক কৈছোঁ যে প্ৰত্যেকে নিজৰ সমষ্টিত একোটা গৰুখুটি প্ৰকল্প স্থাপন কৰক
তাৰ কাৰণে বিশেষকৈ আমাৰ UPPL BJP আৰু AGPৰ বিধায়িনী দলৰ বৈঠকতো মই কৈছিলোঁ, পিছত মই BJPৰ বৈঠকতো ভাল কৰি বুজাই কৈছোঁ যে প্ৰত্যেকজন বিধায়কক আমি অলপ সহায় কৰিম। সকলোৱে গৰুখুটি ধৰণৰ এটা প্ৰকল্প নিজৰ সমষ্টিত চৰকাৰী ভূমিত কৰক, নহ'লে মাটিবোৰ বেলেগে লৈহে যাব। তাতকৈ আমিয়ে ভাল কৰি কৃষি কামত তাক খৰচ কৰিব লাগে। গতিকে অহাবাৰ মোৰ মনত ইচ্ছা আছে এটা গৰুখুটিৰ জেগাত 100টা গৰুখুটি দেখা পাম বুলি। এটা প্ৰশ্ন যে শেহতীয়াকৈ অধ্যক্ষ উপাধ্যক্ষ যথেষ্ট নিযুক্তি দিলে, অসম মন্ত্ৰীসভাতো নতুন মুখ আহিব নেকি? অসম মন্ত্ৰীসভাত 1 বছৰটো যাই লওক, এতিয়া আপুনি কেনেকৈ কাক এছেছ কৰিব? এটা বছৰ দেখাই নাই।